দিবা আৰু যদি ওচৰত ভাওনা হৈ যাব ভাল লাগিব আৰু বেছি। আপোনালোক যিহেতু কৈছিলোঁ ছ'চিয়েল মিডিয়াত যি খলকনি তোলা আমাৰ মাজত চিমু বৰুৱা আমাৰ মাজত উপস্থিত আছে আৰু চিনাকি কৰাই দিব বিচাৰিছোঁ আপোনালোকক। আৰু আজিৰ সংলাপবোৰ আচলতে অতিকৈ ধুনীয়া, মানে বহুত ধুনীয়া। ৰাৱণৰ লগত মানে ৰাৱণে যেতিয়া মানে লংকা স্বৰ্গ মানে লংকা লাভ কৰিবলৈ নাযায় মানে তেতিয়া মানে মই ডাইলগ এটা ক'ব লাগে আৰু যে তই ইমান কিয় উন্মাদ হৈছ আৰু মাতৃৰ আশাত তই ব্যাঘাত নজনাবি, গতিকে অতি সোনকালে তই লংকা লাভৰ কাৰণে যুদ্ধ কৰ। নমস্কাৰ। আপোনাৰ পৰিচয়টো? পৰিচয় মোৰ নাম সীমান্ত বৰা, মোৰ ঘৰ যোৰহাট টিলিকিয়াম কলাগাঁৱত। আৰু আজি ইয়াত তোমালোকক চবকে লগ পাইছোঁ, অত্যন্ত বেছি ভাল লাগিছে। আৰু মই ফাৰ্ষ্ট আজি ইয়ালৈ আহিছোঁ, ইয়াৰ মানুহৰ মৰম দেখিও আচৰিত হৈছোঁ আৰু বহুত ভাল লাগিছে। আৰু এই অভিনয় জগতত আপুনি কেতিয়াৰ পৰা মানে ষ্টাৰ্ট কৰিছে? অভিনয় জগততো মই সৰুৰ পৰাই অভিনয় কৰিছোঁ, কিন্তু মানে পঢ়াৰ ক্ষেত্ৰত অলপ মাজতে কমকৈ কৰিছিলোঁ আৰু এতিয়া পঢ়া শুনা মানে শেষ কৰাই হ'ল আৰু এতিয়া অভিনয় জগততে জড়িত হৈ আছোঁ। কি চৰিত্ৰত আপোনাক দেখা পোৱা যাব? আজি মই প্ৰদৰ্শন কৰিম নৈকেশী চৰিত্ৰটো। অতি ধুনীয়া চৰিত্ৰ, মই বেছি ভাল পাওঁ মানে কৰি। আৰু ৰাইজে কেনেকুৱা পায় এতিয়া যিমানখিনি পাৰোঁ কৰিবলৈ চেষ্টা কৰিম, ৰাইজে আঁকোৱালি ল'লেই হয়। আৰু চিমেণ্ট চাপৰি যি আজি আপুনি উপস্থিত হ'লে, এই উপস্থিত হোৱা আপোনাক কেনেকুৱা লাগিছে? বৰ্তমান পৰিৱেশটো এতিয়ালৈকে কেনেকুৱা লাগিছে আপোনাৰ? পৰিৱেশটোতো ভালেই লাগিছে, মানুহৰ ইমান ভিৰ আৰু আচলতে মানুহৰ মৰমখিনি আচলতে মই আচৰিত পাইছোঁ, কাৰণ মইতো যোৰহাটৰ পৰা আহিছোঁ ন, যোৰহাটৰ পৰা অহা পাছত ইমান মানুহে মৰম দিছে, সঁচাই বহুত ভাল লাগিছে। মোৰ বিশেষকৈ ভাল লাগিছে তোমালোক আহিছা আজি। ময়োতো আগতে তোমালোকক ইমান ভালকৈ চিনিও নাপাওঁ, আৰু আজি তোমালোক আহিলা কাৰণে মই অত্যন্ত সুখী আচলতে, কাৰণ এনেকৈ ধৰা তোমালোকৰ জৰিয়তে, চেনেলটোৰ জৰিয়তে মই অসমবাসী ৰাইজৰ আগত কিবা এষাৰ ক'ব পাৰিছোঁ। মোৰ সৌভাগ্য তোমালোক অহাৰ কাৰণে, আৰু আগলৈও যাতে মোক এনেদৰে তোমালোকে আশীৰ্বাদ কৰিবা, মৰম দিবা, আৰু যদি ওচৰত ভাওনা হৈ যাব ভাল লাগিব আৰু বেছি ভাল লাগিব। মানে কথা কি কওঁ কি নকওঁ লাগিছে, ঘপককৈ যেতিয়া লগ পাই গৈছোঁ নহয়, আপোন মানুহ বুলি ক'ব লাগিব। আপোন মানুহ এজনৰ যেতিয়া ঘপককৈ লগ পাই যোৱা হয়, মানে এক্সাইটেড হৈ যোৱা। আৰু আপোনালোক আজি চিমুৰ যিখিনি আজি অভিনয় কৰিব সেইখিনি আপোনালোক দেখাবলৈ চেষ্টা কৰিম, আৰু বিশেষ বেছি টাইম নকৰোঁ, কাৰণ ইয়াত ভাওনা আৰম্ভও হৈ গ'ল। আৰু বাকী যিখিনি আপোনালোক দেখাবলৈ পাৰোঁ সেইখিনি দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। বহুত সময় হ'ল, যাওঁ এতিয়া পিতাৰাৰ সন্মুখে। মোৰ সেৱা কৰিব
নাথ মোৰ আগমনে মোৰ নাথ মোৰ আগমনে আপোনাৰ জীৱনলৈ অশান্তি আনিছে আপোনাৰ বাবে আজি মই মিশ্ৰ ফল যদি আপুনি সেই ফল গ্ৰহণ কৰি মই অতিকে কৃতাৰ্থ হ'ম নাই অতিকে কৃতাৰ্থ হ'ম সঁচাই মিশ্ৰ ফল তোমাৰ পুস্তকত মই সঁচাকৈয়ে যদি মনত কিবা বিচাৰিব নোৱাৰা তুমি মোক মোৰ পৰা তুমি আৰু এয়া সুবৰ্ণ সুযোগ আপুনি যদি মোৰ প্ৰতি সদন কৰিছে তেন্তে শুনক আপুনি মোক এই মৰমী গৌৰৱ প্ৰদান যে মই এক অদ্ভুত বলৱান পুত্ৰৰে মাতৃ হ'ব পাৰোঁ আৰু সেই পুত্ৰই দেৱতাকো পৰাজিত কৰিব পাৰে মোক এনে বৰ আপুনি কৰক প্ৰদান এই অশুভ সন্থা বেলাতে কিয় বিচাৰিছা তুমি এনে অবাঞ্ছিত বৰ দেখি তুমি যদি দেৱতাৰ হৈ বৈৰি তেন্তে জগতত কি থাকিব জানিছিলো আপুনি মোক এই বৰ্ণ কৰিব নাজানে আপোনাৰ প্ৰিয় মই আপোনাৰ প্ৰিয় নহয় খুবেই আপোনাৰ অতিকে প্ৰিয় সন্তান আৰু আপোনাৰ পৰা মই বিচাৰিছিলো গুণৱান পুত্ৰৰ মাতৃ হ'ব পাৰোঁ আৰু সেই পুত্ৰই দেৱতাকো পৰাস্ত কৰিব পাৰিব আজি আপুনি মোক অকৰ্তলা কৰিলে এতিয়া আমি অধিক বিশ্ৰাম কৰোঁ